Hello everyone, good morning. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। দেখিছেনে আমি ওলাই মেলি ৰেডি, যিহেতু আমি অসমলৈ যাম আৰু এতিয়া বাজিছে 4টা বাজিব হ'ল। আমি সম্পূৰ্ণ ৰেডি হৈ গ'লোঁ। তাৰপাছত আমাৰ ফ্লাইট আছে 8:30 আছে, 8:30 নহয় 8:20 আছে। আমি এতিয়া যাব লৈছোঁ আৰু ওলাই মেলি ৰেডি হৈ গ'লোঁ। আৰু ইয়াত এটা হেৰি হৈ দেখিছেনে, ৰেডি কৰিলোঁ। তাৰপাছত ইয়াত হৈ গ'ল। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব, আৰু যদি ভাল পায় তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তেন্তে ব'লক, এতিয়া আমি গৈ আছোঁ। আমি পাই গ'লোঁ এতিয়া। আমি এতিয়া বহি আছোঁ। ফাইনেলি গুৱাহাটী পাই গ'লোহি। এতিয়া আমি নামিব লৈছোঁ। ফাইনেলি পাই গ'লোহি এতিয়া। আৰু এতিয়া বেগ নিবলৈ আহিছোঁ। গুৱাহাটী পাই গ'লোহি আমি। আমি এতিয়া ট্ৰেইনত বহিবলৈ ইয়াত বহি আছোঁ। ট্ৰেইন ষ্টেচনত আছোঁ। এয়া আমি ষ্টেচন পাই গ'লোঁ। এতিয়া ট্ৰেইনৰ পৰা নামিলোঁ। এয়া বিশ্বনাথ ট্ৰেইন ষ্টেচন। এতিয়া আমি নামিলোঁ আৰু এতিয়া বাজিছে 6টা বাজিব হ'ল। 6টা বাজি পাৰে হ'ল চাগে। তাৰপিছত এতিয়া আমি ঘৰলৈ যাম। কালি আমি পাওঁতে সন্ধিয়া হ'ল, 7টা বাজিলে। ভিডিঅ' কৰিব নোৱাৰিলোঁ, দেৰি হৈ গ'ল, ভাগৰো লাগিলে ইমান দূৰ জাৰ্ণি কৰি অহা। তাৰপিছত আজি হ'ল বুধবাৰ আৰু মই ভিডিঅ'টো আজি শেষ কৰি দিওঁ বুলি ভাবিছোঁ। আৰু এতিয়া মই বনাই আছোঁ গাহৰি মাংস সৈতে আলু। এতিয়া পাইছে 2:30 বাজিব হ'ল লাঞ্চ কৰিবৰ কাৰণে।
তেতিয়ালৈ ভিডিঅ'টো শেষলৈকে চাব। সকলোকে অশেষ ধন্যবাদ থাকিল।